Hello friends, আজি মাঘৰ বিহু উৰুকা আৰু আমি এতিয়া জুই ফুৱাই আছো আৰু সকলোকে মাঘৰ বিহুৰ শুভেচ্ছা জনাইছো। হ্যাপি মাঘৰ বিহু টু অল। কোৱা হ্যাপি বিহু। হ্যাপি বিহু। এয়া আমি সবেই এতিয়া জুই ফুৱাইছোঁ অলপ সময়। প্ৰথমতে অলপ জুই ফুৱাই লওঁ, তাৰপিছতে খানা পিনাত লাগিব লাগিব। আৰু আজি কি আছে চাই লওঁ আহকচোন। এয়া এইফালে গাহৰি পুৰিবৰ কাৰণে এয়া শলাত ভৰাইছে। এইফালে এয়া মাটি দাইল, যিহেতু মাটি দাইল আৰু কাঠ আলু মাঘৰ বিহুত খাব লাগে বুলি কৈ এয়া হাঁহৰ মাংস একেবাৰে তেল মছলা পিঁয়াজ দি পিনি ৰেডি কৰি থোৱা আছে। এইফালে কোমোৰা আৰু আলু আদা নহৰু খুন্দি থোৱা আছে, মাছ। এইখিনিয়ে, বৰ বেছি বিশেষ আয়োজন কৰা নাই। আমাৰ যিহেতু মানুহ খুবেই কম আৰু সকলোৱে বৰ বেছি নাখায়, সেইকাৰণে ইমানখিনি কৰিছোঁ। আৰু এয়া মাংস শলাত প্ৰায় ৰেডিয়ে হৈছেগৈ। আৰু এইটো সি কি মছলা কিবা কিবি এনেকৈ দি মঠি লৈছে, এইটো তাৰ হয়, চবৰে আচলতে নচলে, সেইকাৰণে সি নিজেই এইবিলাক কৰি লৈছে। আৰু এয়া আমাৰ বেটা, তাক খালি মোবাইল দেখিলে আৰু নাচিবলৈ দিবা আৰু। খুব ফূৰ্তি, খুব ফূৰ্তি। এয়া এডাল হলা হৈ গ'ল আৰু এডালত সি ভৰাই লৈছে। এয়া জুইত আমি গাহৰি পুৰিছোঁ। এইফালে বা বহি আছে। এয়া আমাৰ ছোৱালী মহাশ্বেতা, প্ৰাঞ্জল, এইফালে এওঁ বহি আছে। এয়া গাহৰি পুৰি হৈ গৈছে। মাটিত দিবলৈ জেগা নাই বাবে টাব এটাতে দি দিছে আৰু এয়া সিহঁতি খাইছে আৰু টেষ্ট কৰিছে। আৰু আনফালে জুইতে হাঁহৰ মাংস বনাইছে। আজি মই নাই বনোৱা, এওঁ আৰু প্ৰাঞ্জলে বনাইছে। আৰু জুইত বনালে মাংসটো খাবলৈও ভাল হয়। এয়া এওঁ লাগি গৈছে এইবাৰ, দুইটাই মিলি বনাইছে। আৰু আনফালে মই মাটি দাইলখিনি তেল মাৰি লৈছোঁ। মাংস সেইফালে হৈ থাকোঁতে এয়া আদা নহৰু দি দিছোঁ, তেজপাত দেখিলা দি দিছোঁ। এয়া মাটি দাইল আৰু কাঠ আলু হৈ গৈছে। এতিয়া মাছখিনিও ফ্ৰাই কৰি ৰাখি দিওঁ। মাছখিনিও ফ্ৰাই কৰি হৈ গৈছে। আৰু এতিয়া এয়া মছলা দিছে হাঁহৰ মাংসত। হাঁহে মাহে বিহুৰ একেবাৰে উৰুকাত আমাৰ মানে খাবই লাগে আৰু হাঁহে মাহে। আৰু ছোৱালীও এয়া লাগি দিছে আৰু তাৰ লগতে। আৰু ইহঁতৰ ফূৰ্তিয়ে আমাৰ ফূৰ্তি। আৰু আমি ঘৰতে প্ৰত্যেক বছৰে এনেদৰেই খাওঁ। আচলতে ওচৰ চুবুৰীয়া সকলেও তেনেকৈ বিশেষ আয়োজন নকৰে, প্ৰত্যেকেই ঘৰে ঘৰেই খায়। সেইবাবে আমিও আৰু এনেকৈ যিকেইটা প্ৰাণী আছোঁ গোটেইকেইটাই একেলগে খাওঁ আৰু এনেকৈ ঘৰতে। আমাৰ ৰান্ধনীয়ে প্ৰথমতে টেষ্ট কৰি চাইছে সকলোখিনি ঠিকে আছে নাই। কেনেকুৱা হৈছে? নহয়, হাঁহৰ পৰা তেল লৈছে আকৌ। চাওঁ, মই পিছ খাই চাওঁ দে।
এতিয়া আমাৰ এয়া বায়েকে ভায়েকক খুৱাই দিছে। মাংস ভাল হৈছে। আয়ুষ কেনেকুৱা হৈছে? টেষ্টি হৈছে। ইয়াম্মি। হাঁহৰ মাংস আমাৰ একদম ৰেডি। বহুত হৈছে। আমাৰ সকলোখিনি ৰেডি হৈ গ'ল। এয়া হাঁহৰ মাংস কোমোৰাৰ সৈতে একেবাৰে ধোঁৱাই আছে। এইখিনি মাটি দাইল কাঠআলুৰ সৈতে একদম চিম্পুলকৈ বনাইছোঁ আৰু মাহঁতে বাইদেউহঁতে খাব যিহেতু, গতিকে একদম কম মছলা। এয়া মাছ ফ্ৰাই কৰি থৈছোঁ। এয়া আমাৰ ছোৱালীয়ে টেঙা কাটি থৈছে। বছ আৰু এইখিনি এতিয়া মাহঁতক খাবলৈ দিছোঁ। বাইদেৱে ভিতৰতে খাইছে। এনেকৈ টেবুলত অলপ দিগদাৰ পায় খাবলৈ। আৰু আমাৰ বেটাই আগতে খাই উঠিলে আৰু খালে যদিও দেউতাকৰ কোচত সি সদায় বহিবই। এয়া খাওক নাখাওক পিছৰ কথা, কিন্তু কোচত বহি থাকিব। চবেই ভাত পানী খালে আৰু এতিয়া মই ভাত খাবলৈ লৈছোঁ। আৰু গোটেইখিনি ভালেই হৈছিলে খাবলৈ। চাওঁচোন কেনেকুৱা হৈছে। কালি ৰাতি ভিডিঅ' আৰু কৰা নহ'ল। এয়া এতিয়া ৰাতিপুৱালে আৰু বতৰটো খুবেই বেয়া, সেইকাৰণে পিছফালৰ বাৰাণ্ডাতেই আকৌ এনেদৰে টেগাৰী এখনৰ ওপৰতে আমি আৰু জুই সেৱা কৰিলোঁ। এয়া মায়ে জুই খুৱাইছে। তেনেকৈ বাহিৰত মেজি সজা নহ'ল আৰু এনেদৰে মাহঁতক এওঁলোকে সকলোৱে ইয়াতে জুই খোৱালে আৰু এইজন আমাৰ আহিয়ে গ'ল আৰু দেখিছেনে, মোবাইলটো দেখিলেহি আৰু নাচিবলৈ আৰম্ভ কৰিছে আৰু খুব ফূৰ্তি পায়। গোটেই ফেমিলি মেম্বাৰবিলাক যেতিয়া একেলগে থাকিব তাৰমানে বিৰাট ফূৰ্তি আৰু জুই চুই খোৱালোঁ আৰু মাহঁতক জুইৰ ওচৰতে চাহ তাহ দিলোঁ। এতিয়া ময়ো চাহকাপ খাই লওঁ আৰু তাৰপিছত জা জলপানৰ ব্যৱস্থা কৰিবলৈ আছে। এতিয়া চাহকাপ খাই লওঁ, তাৰপৰা আপোনালোকক আকৌ লগ পাই আছোঁ। এয়া জলপান ৰেডি কৰিছোঁ আৰু সকলোৱে কোমল চাউল খাই ভালেই পায়, সেইবাবে কোমল চাউলকে ৰেডি কৰিছোঁ। যিহেতু ময়ো কোমল চাউলহে খাই ভাল পাওঁ। আমাৰ মেম্বাৰ 7টা আৰু সেইবাবে 7জন সদস্যৰ কাৰণে এয়া জলপান বাতি সজাইছোঁ। আৰু এয়া আমাৰ একেবাৰে পোৱালিৰ কাৰণে টিকলা বাতি, টিকলাৰ কাৰণে অকণমান জলপান সি বৰকৈ নাখায়, তথাপিতো বিহু বুলি নিয়মটো দিছোঁ। এতিয়া প্ৰত্যেক বাতিতে গুড় দিছোঁ। আৰু জলপান তেনেকৈ খোৱা নহয়েই, সেইবাবে বিহু বুলি সকলোৱে অকণমান হ'লেও জলপান খাওঁ আৰু এয়া অলপ আখৈ আছিলে, এয়া আখৈও দি দিছোঁ অলপ অলপ। এয়া দৈ, গৰুৰ দৈ হয়। ওপৰৰখিনি অকণমান এনেদৰে চামুচে আঁতৰাই দিছোঁ, অলপ ভেকুৰা নিচিনা ধৰণৰ হৈ থাকে যে। এতিয়া প্ৰত্যেককে এয়া দৈ দি দিছোঁ আৰু জলপান এতিয়া আমি খাই বৈ লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। জা জলপান খাই উঠিলোঁ, সকলোৱে খাই বৈ উঠিলে আৰু ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আৰু বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। যিসকল নতুন ভিউৱাৰ্ছ তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।
পুনৰবাৰ সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাই আজিলৈ আহিছোঁ। বাই বাই।